সেয়া আছিল 1984 চন। ভাৰতীয় ৰাজনীতিৰ ইন্দিৰা যুগ। পশ্চিমবংগত একেলগে নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যস্ত আছিল ইন্দিৰা পুত্ৰ ৰাজীৱ গান্ধী আৰু ইন্দিৰা গান্ধীৰ গুডবুকত নাম থকা বেংগলী বাবু প্ৰণৱ মুখাৰ্জী। সেই সময়ত আহিল এক দুখবৰ। নিজৰে দেহৰক্ষীৰ হাতত প্ৰাণ গ'ল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। অকণো পলম নকৰি ৰাজীৱ গান্ধী প্ৰত্যাৱৰ্তনৰ বাবে বিমানত উঠিল। সংগী হ'ল প্ৰণৱ মুখাৰ্জী। ৰাজীৱ গান্ধীয়ে প্ৰণৱ মুখাৰ্জীক প্ৰশ্ন কৰিলে, এই সংকটৰ সময়ত কি কৰা যায়? এখন্তেকো চিন্তা নকৰি প্ৰণৱ বাবুৰ স্পষ্ট উত্তৰ, মন্ত্ৰীসভাৰ জ্যেষ্ঠজনক প্ৰধানমন্ত্ৰী নিযুক্ত কৰিব লাগে। কিছুদিনৰ পিছত ৰাষ্ট্ৰপতি জ্ঞানী জাইল সিঙে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰীৰ শপত বাক্য পাঠ কৰোৱালে। কংগ্ৰেছ সংসদীয় দলৰ সভাত প্ৰধানমন্ত্ৰী হিচাপে ৰাজীৱ গান্ধীৰ নাম প্ৰস্তাৱ কৰিছিল দুজন ব্যক্তিয়ে, পি.ভি. নৰসিংহ ৰাও আৰু প্ৰণৱ মুখাৰ্জী। ৰাজীৱ গান্ধীৰ কেবিনেটত পি.ভি. নৰসিংহ ৰাওৱে লাভ কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীৰ স্থান, কিন্তু প্ৰণৱ মুখাৰ্জী ক্ৰমাৎ ৰাজনৈতিকভাৱে এলাগী হ'বলৈ ধৰিলে। কিছু সময়ৰ পাছত পশ্চিমবংগৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰাও প্ৰণৱ মুখাৰ্জীক আঁতৰ কৰা হ'ল। সেয়া আছিল 1986 চনৰ এপ্ৰিল মাহ। প্ৰণৱ মুখাৰ্জীক ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰাও বহিষ্কাৰ কৰা হ'ল। ইয়াতো নিৰাশ হোৱা নাছিল ৰাজনীতিৰ মনীষী প্ৰণৱ মুখাৰ্জী। ঊনৈছশ 87 চনত তেওঁ নিজাববীয়াকৈ গঠন কৰিলে ভাৰতীয় সমাজবাদী কংগ্ৰেছ। সংগী হ'ল উত্তৰ প্ৰদেশৰ পূৰ্বৰ মুখ্যমন্ত্ৰী শ্ৰীপদ মিশ্ৰ। সমাজবাদী কংগ্ৰেছৰ প্ৰথম প্ৰত্যাহ্বান আছিল পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন। প্ৰণৱ মুখাৰ্জীৰ সমাজবাদী কংগ্ৰেছে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত সন্তোষজনক ফল লাভ কৰিবলৈ সক্ষম নহ'ল। অন্যহাতে কংগ্ৰেছেও বুজি উঠিছিল পুনৰ প্ৰণৱ বাবুৰ ৰাজনৈতিক প্ৰয়োজনীয়তা। সন্তোষ মোহন দেৱ আৰু শীলা দীক্ষিতৰ প্ৰচেষ্টাত পুনৰ প্ৰণৱ বাবু চামিল হ'ল কংগ্ৰেছ দলত। মে 1991 চন। তামিলনাডুৰ শ্ৰীপেৰাম্বুদুৰত আততায়ীৰ হাতত ৰাজীৱ গান্ধীয়ে প্ৰাণ হেৰুৱালে। ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ল পি.ভি. নৰসিংহ ৰাও। অৱশ্যে ইমানতো ৰাজনৈতিক ভাগ্য উদয় নহ'ল প্ৰণৱ বাবুৰ। পৰিকল্পনা আয়োগৰ উপাধ্যক্ষৰ দায়িত্ব দি পুনৰ প্ৰণৱ বাবুক যেন ৰাজনৈতিকভাৱে এলাগী কৰা হ'ল। কিন্তু পিছৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে দেশজুৰি শোচনীয় ফলাফল প্ৰদৰ্শন কৰাৰ পিছৰে পৰা কংগ্ৰেছ দলৰ ভিতৰ চৰাত ক্ৰমাৎ প্ৰণৱ বাবুৰ ৰাজনৈতিক গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিলে। সেই সময়তে কংগ্ৰেছত প্ৰৱেশ ঘটিল ছোনিয়া গান্ধীৰ। কংগ্ৰেছৰ ভেটি সুদৃঢ় কৰাৰ বাবে প্ৰণৱ বাবুৰ প্ৰচেষ্টাতে ৰাজনীতিত জড়িত হৈছিল বৰ্তমানৰ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী। কংগ্ৰেছৰ তদানীন্তন সভাপতি সীতাৰাম কেশৰীক আঁতৰাই ছোনিয়া গান্ধীক কংগ্ৰেছৰ সভানেত্ৰী নিৰ্বাচিত কৰাৰ আঁৰৰ মূল ব্যক্তিজনেই আছিল প্ৰণৱ মুখাৰ্জী। তেতিয়াৰ পৰাই পুনৰ গান্ধী পৰিয়ালৰ বিশ্বাসভাজন হৈ উঠিছিল প্ৰণৱ বাবু। 2004 চনত ছোনিয়া গান্ধীয়ে যেতিয়া প্ৰধানমন্ত্ৰীৰ পদ প্ৰত্যাখ্যান কৰিছিল, সেই সময়ত প্ৰধানমন্ত্ৰী হিচাপে সৰ্বাধিক চৰ্চিত হৈছিল প্ৰণৱ বাবুৰ নাম। অৱশ্যে প্ৰণৱ বাবু হৈ উঠিছিল দেশৰ বৈদেশিক মন্ত্ৰী। ডক্টৰ মনমোহন সিঙৰ প্ৰথম কাৰ্যকালত প্ৰণৱ বাবুৱে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইউ পি এৰ দ্বিতীয় কাৰ্যকালত তেখেতে বিত্তমন্ত্ৰীৰ দায়িত্ব সফলতাৰে পালন কৰি প্ৰৱেশ কৰিছিল ৰায়ছিনা হিলত। সেয়া আছিল 2012 চন।
যিটো দলে প্ৰণৱ বাবুক ৰাজনৈতিকভাৱে এলাগী কৰি এটা সময়ত দলৰ পৰা বহিষ্কাৰ কৰিছিল, সেই কংগ্ৰেছ দলেই প্ৰণৱ বাবুক দেশৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত কৰালে। নব্বৈ দশকৰ দেশৰ অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপে প্ৰণৱ বাবুৰ আছিল উল্লেখযোগ্য অৱদান। বৈদেশিক মন্ত্ৰী হিচাপে তেখেতৰ দিনতে সম্পাদিত হৈছিল ভাৰত আমেৰিকা পাৰমাণৱিক চুক্তি। তদুপৰি তেখেত আছিল কংগ্ৰেছ আৰু গান্ধী পৰিয়ালৰ সংকটমোচক। কংগ্ৰেছৰ দুৰ্দিনত সীতাৰাম কেশৰীক কৌশলেৰে আঁতৰাই ছোনিয়া গান্ধীক দলৰ সভানেত্ৰী পতাৰ মূল ব্যক্তিজনেই হৈছিল প্ৰণৱ মুখাৰ্জী। মনমোহন সিঙৰ প্ৰথম শাসনকালত বাওঁ দলসমূহে যেতিয়া চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছিল, তেতিয়া সংকটমোচক হিচাপে প্ৰণৱ মুখাৰ্জীয়েই মনমোহন চৰকাৰ ৰক্ষা কৰাত সমৰ্থ হয়। ভাৰতীয় ৰাজনীতিৰ চাণক্য ভাৰত ৰত্ন প্ৰণৱ মুখাৰ্জীক পুনৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।